हेलो गाइस মই মৃদুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু বহু দিনৰ মূৰত মানে কমে 25 দিন মান হ'ব মই ব্লগ দিয়া নাই একো দিয়া নাই মানে একো দিয়া নাই তাৰ পিছত আমি আজি আছো আমাৰ মামাহঁতৰ ঘৰত তাৰ পিছত এটো পম্পি আমি মানে ফটো উঠাইছো আজি ধুনীয়া ধুনীয়া জায়গা আছে দেখাই দিম অলপ অলপ ইডাল ফুল মানে একদম নাৰ্চাকে তো এতিয়া আমি ফটো উঠিম আৰু একে সেম কুৰ্তা মাৰি আছো আমি তাৰ পিছত গাইস আমি এতিয়া কাপোৰজোৰ মানে মেখেলা চাদৰজোৰ পিন্ধি ৰেডি হওঁ আপোনালোকে চাই থাকক তো গাইস আই এম ৰেডি মানে এই বেলেগ পিন্ধিছোঁ মই কলা পিন্ধিছোঁ তো এতিয়া আমি জেটকা চিনিব যাম মানে জেটকা দিয়া ফটো এনেকৈ উঠিম আৰু তো গাইস মই এতিয়া ফটো উঠাৰ কাৰণে জেটকা চিনি আছোঁ জেটকা গাছ ধুনীয়া জেগা আছে ইয়াতে জেটকা মানে এতিয়া পাতা বিচাৰিব লাগিব তাৰপিছত तो गाइस जेतुका सिंगा पर्व चली আছে মানে जेतुका सिंगी फटो उठा पर्व चली আছে तो इतना पम्पिए माने एबार पोस्ट बिसरि আছে আৰু মানে जेतुका सिंगी আছে गाइस मृदुस्मिताই जेतका उठवा কাৰণে জগাল কৰি আছে तो गाइस एकदम माने বেয়া অৱস্থা কোভাইদি ফুটি যাব লাগিব ইমান পাপাৰ কাপখন কি একদম মানে सैंडल पूरा एकदम मामार सैंडल वीडियो कर तो गाइस अवस्था ए हातत অলপমান লুগাৰ কাৰণে এনকে মৰব লাগা হৈছে খালি মিক্সাৰত বতেলে আনলো এটা অপমান কৰা নাই দিছো হাতত যেটাখিনি ৰং আছে ধুনিয়া হে ফটো উঠাতে মধ্যে জেটকা লাগে এই দিবা লাগব পাছত তাৰমানে সেইকাৰণে ইটা এনকে গুছাইছো তুমি হাত ধুই আমাৰ তো বুৱাৰী বোলে তো গাইস মানে একদম ফটো উঠি আছো বিজি মই আৰু মোৰ মোবাইলটো মানে কম্পিউটাৰতে আছে হ'ব চুলিৰ অৱস্থা তো ইটা ফন্টি তুমি तो गाइस माने एकदम धुनिया के रील्स बनाই আছো আৰু ধুনিয়া হৈছে ফটোজ মানে ইমান ধুনিয়া পৰিবেশ চাওকচোন এফালে একদম মানে চাৰিওফালে গছই কাৰণে ইয়াতে মানে ফটো উঠি ভাল লাগে সেইকাৰণে আজি ফটো উঠিম বুলি আহিছিলো এইবিলাক চাওক এই সৰু সৰু ধুনিয়া একদম মানে আৰু এইবিলাকো ডাঙৰ আৰু এইফালেও আছে এইখন গেট আৰু এইটো কিবা ধুতুৰা ফুল নে ৰজনীগন্ধা নেকি নাজানো ফুল হ'লেও মই নাজানো তাৰপিছত এইফালে এইবিলাক ফুল আৰু এই দুডাল বিশেষকৈ মানে ঘৰখনৰ শুৱনি কৰা গছ এই দুডাল আৰু এইডাল আৰু সেয়া সৰু হৈ আছে ভাল লাগে ঘৰটো এইটো কৰে তই দেখনা তো গাইস সেয়াই আৰু পাছফালে আছে পাছফালে যাব লাগিলে এনেকৈ ইফালে যাব লাগিব পিছফালে ধুনিয়া একদম ধুনিয়া ঠাই আছে চাওক ইফালে আছে মানে একদম হোলসেলাৰ ঠাই আৰু ময়ো এইফালেও চাওক পিলিঙিত ঘূৰি আছো এইকেইডাল মানে চাৰিওফালে এই গছে আছে ঘৰটো মোৰ একদম প্ৰিয় এইটো মোৰ মামাহঁতৰ ঘৰ গাইস ৰিলস মন নাই মেট হটস্পট ভাল হনে বলে জনা হকা রিলস তো গাইস আমার ফটো উঠা হৈ গল তো এটা আৰু ড্ৰেছখিনি চেঞ্জ কৰি আমি ঘৰত লাগিন যাওঁ সব ধুনিয়াকে পিনছিলো আহি কেনে বনাইছিলো ইমান সব চাৰিওফালে এটা আমাৰ মামা হাই বুলি কও একেদৰে ঘৰ হ'ব দে দিম তো গাইস আৰু সেই আগৰ খানা নাই কেনে দেখা হৈছে তো আজিৰ ব্লগটো এইখিনি সমাপ্ত কৰোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ আজি মই পুৱাৰ পৰা ভাত খোৱা নাই আকৌ মোৰ ভাতখিনি নহয় হৈছে কম্পি বাই বুলি কওঁ বাই গাইস